নমস্কাৰ বন্ধু বান্ধৱীক আজি শিৱৰাত্ৰি পূজা বুলি মা মই দুইজনে মিলি বৰদুবি গ'লোঁ। বৰদুবি গৈ পাই দুইজনে কিনিলোঁ নাৰিকল লোৱা নাছিলোঁ, নাৰিকল কল লৈ ল'লোঁ, চাকি পাও লৈ আহিছিলোঁ, চব আমি ঘৰৰ পৰাই বেছি লৈ আহিছোঁ। চেনিকো তেনেকৈ ল'লোঁ। দুইজনী মা মই বৰদুবি পিনে আগবাঢ়ি গ'লোঁ। এয়া দেখিছে বৰদুবি টিলিঙা মন্দিৰ। তাৰপিছত হৈছে মানুহ, ইমান ভিৰ হোৱা নাই, হৈছে বাৰু। তেনেকৈ আমি মা মই দুইজনে সোমাই গ'লোঁ দৰ্শন কৰিবলৈ। লগতে চাকি গছ আগতীয়াকৈ জ্বলাই লোৱা হ'ল। জ্বলাই লোৱাৰ পিছত মাহ প্ৰসাদ আগবঢ়াই মানি মা মই পিনে আহিলোঁ। নাৰিকলো ভঙা হ'ল, নাৰিকল ভাঙি মানি দুইজনী এয়া ভিডিঅ' অলপ কৰিলোঁ আৰু তাৰে মানে স্মৃতি হিচাপে থাকক বুলি কাৰণে এবাৰ মই ফাৰ্ষ্ট টাইম শিৱৰাত্ৰিত বৰদুবি গৈছোঁ বাৰু। এনেকৈ মই আইথানেই যোৱা হয়, বিশেষকৈ আমাৰ ওচৰতে আইথান এখন আছে, তালৈ যাওঁ। তেনেকৈ গ'লোঁ। বহুত পৰিৱেশটো অলপ চাফ চিকুণ, মানে মই শাওনতো যেতিয়া এনেকুৱা বোকা হৈছে, বৰষুণ দিছিলে, এবাৰ ৰ'দ দিছে, ভালেই হৈছে বাৰু। তাৰপিছত এয়া দেখিছে নহয়, অলপ দেখাই দিছোঁ আপোনালোকক, মোকো দেখাই দিছোঁ বাৰু শিৱৰাত্ৰি বুলি। সকলোকে শিৱ পূজাৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ। সকলোৱে মংগল হওক। এয়া দুইজনীয়ে প্ৰসাদ চাহ পাই পিনে আমি হাতত ৰছী বান্ধিলোঁ, বন্ধু আমি দুইজনী এইপিনে দোকানৰ বস্তুবোৰ বান্ধি আহিলোঁ। এইবাৰ আমি আকৌ আমাৰ ওচৰৰ আইথান এখনলৈ যাব ওলালোঁ। মোৰ বাহঁত আছিলে ঘৰত, ভাগিনকেইজনী আছিলে, ভাগিনটো আছিলে, মা মই আমি গোটেইকেইটা ওলাই গ'লোঁ। এবাৰ আইথান মন্দিৰলৈ, আমাৰ ওচৰতে আছে এয়া আমাৰ আইথান মন্দিৰ। বহুত ভিৰ হৈছে, মানে ৰখি থাকিবলৈ আছে, চাকি জ্বলাবলৈ থিয় হৈ পিছপিনে মানুহৰ পিছপিনে মানে বহুত ভিৰ হৈছে। মানে আমাৰ ইয়াত ভিৰ হয়ে বাৰু বিশেষকৈ। তাৰপিছত তেনেকৈ আৰু আমাৰ পাখলৈ আমি চকী বাহিৰতে বহিলোঁহি। তেনেকৈ বাহিৰত বহি পায়স খালোঁ, কিন্তু দেখুওৱা নহ'ল বাৰু। তেনেকৈ এয়া ফটো মই কি কৰিব আপোনালোকৰ আগবঢ়ালোঁ। মা এইপিনে বৰদুবি টিলিঙা মন্দিৰ, ভাগিন গোটেই তিনিটা, তাৰপিছত লগতে মা মই ডাঙৰ বা আমি তিনিটা। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক